वेलकम बैक टू आवर यूट्यूब चेनेल। की खबर आपलोकर निश्चय ভাল চাগে मोरतो भाले सदाय निचिनाके जुई আজি এটা আকৌ ভিডিও লৈ আহিছো শিৱৰাত্ৰি ভিডিও। আপোনালোকে আজি হল শিৱৰাত্ৰি, আজি সন্ধিয়া আপোনাৰ 5টা পৰা মিলিছে বুলি কৈছে আৰু মই ধুনীয়াকৈ হৰাই দিছোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম কি হয়। আৰু শিৱৰাত্ৰিলৈ যোৱাৰ আগত এতিয়া 3টামান বাজিছে। শিৱৰাত্ৰিলৈ যোৱাৰ আগত আমি এতিয়া এফালে যাওঁ, বিয়া এখন আছে, বিয়াখন খাই আহি লওঁগৈ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম, চাই থাকিব। আৰু বিয়াখন খাওঁগৈ বুলি কৈছোঁ হয়, কিন্তু আজি আমি ব্ৰত কৰি আছোঁ, যিহেতু আজি শিৱৰাত্ৰি আমি একো নাখাওঁ। তাত গৈ কি হয় আপোনালোকে চাই থাকক। মানে আমি মানে মিচিং এঘৰত বিয়া খাব গৈ আহিছোঁ, মিচিং সম্প্ৰদায়ৰ মানুহ এঘৰত, আৰু বিয়ালৈ মাতিলেতো নাযাওঁ বুলি ক'ব নোৱাৰোঁ ন। আৰু ধুনীয়াকৈ বিয়াখনলৈ যাওঁ, এনেই দেখা এটা দিমগৈ, নতুবা বেয়া পাব যে। আমি বায়ে মই যাম, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। এয়া বিয়া ঘৰলৈ ধুনীয়াকৈ আহি আছোঁ, বা আৰু মই আহিছোঁ, স্কুটি লৈ আহিছোঁ। এয়া আমি পোৱালে মানে বিয়া আধা আধি মানে মানুহ নায়েই, আমি যোৱালে বেছি নাই আৰু কইনা যাবলৈ ওলাই আছে। আৰু আমি গৈয়ে বাক মানে কইনাক প্ৰেজেণ্টটো দিলে বায়ে, আৰু এয়া আমি দৰা কইনাক দেখাই দিছোঁ। চাওক এয়া দৰা, আৰু সেইফালে এয়া কইনা জুম কৰি দেখাই দিছোঁ। দৰা ঘৰ হ'ল অৰুণাচল, দৰা হ'ল দফলা, আৰু কইনা হ'ল মিচিং, মানে মিচিং ছোৱালী। আৰু এয়া আমাৰ ওচৰ খুৰীয়ে ঘৰত আমাক ধুনীয়াকৈ চাহ খাবলৈ নিলে, আমাক জলপান খাব কৈছিলে, যিহেতু আজি আমাক ব্ৰত, আমি নাই খোৱা। এয়া চাহ ধুনীয়াকৈ খাই আমি যাওঁ আৰু একেবাৰে ওলাই মেলি ৰেডি হৈ ল'লোঁ। আৰু আজি বিয়াৰ পৰা যে আহিছিলোঁ, বিয়াৰ পৰা আহি ধুনীয়াকৈ ঘৰত ভৰি হাত চৰি হাত গা পা ধুলোঁ, গা পা ধুই ধুনীয়াকৈ ওলাই মেলি একেবাৰে ৰেডি হৈ মানে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বিয়াত একো খোৱা নাই, চাহ একাপ খালোঁ, যিহেতু আজি শিৱৰাত্ৰি হয়। তাত কৈছিলে জলপান চলপান খাবলৈ, আমি বোলো নাখাওঁ, আৰু যিহেতু দিনটোত ব্ৰতত থকা হৈছে, সেইটো কাৰণে আমি একো খোৱা নাই। আৰু এতিয়া ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ লৈছোঁ। আৰু ইয়াত বৰমাহঁতৰ ঘৰত প্ৰসাদ দিছে, প্ৰসাদো খাম, আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। মন্দিৰতো যাম, ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম। এয়া ধুনীয়াকৈ প্ৰাৰ্থনা কৰা সময় হৈ গ'ল, আমি ধুনীয়াকৈ প্ৰাৰ্থনা কৰিব বহিলোঁ। আৰু আমি ইয়াত গোটেইকেইজনীয়ে মিলি ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছোঁ। আৰু এইফালে আমাৰ ইজনী ভণ্টি, মানে আমাৰ খুৰা ছোৱালী, আৰু আমি ইয়াত গোটেইকেইজনীয়ে প্ৰাৰ্থনা কৰি আছোঁ। এইফালে বৰমা আছে, আৰু আমি ধুনীয়াকৈ প্ৰাৰ্থনা কৰি লওঁ। ফাইনেলি ৰাইজ সেৱা কৰি হৈ গ'ল, আৰু ধুনীয়াকৈ আমি সকলোৱে প্ৰসাদ খাবলৈ বহিলোঁ। এয়া সকলোৱে প্ৰসাদ খাই আছে, আৰু ময়ো ধুনীয়াকৈ প্ৰসাদ ল'লোঁ, ময়ো ধুনীয়াকৈ খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ধুনীয়াকৈ আহি পাইছোঁ, বনাই পালোহি। আৰু আজি শিৱৰাত্ৰি প্ৰসাদ হেৰি কৰিলে, আমি অহা অলপ দেৰি হ'ল। আৰু এইফালে চব অকণমান বিৰ চিৰ টানিছোঁ, আৰু বিৰতি ভাং চাং নহয়, এনেই কাগজলৈ আৰু অকণমান ধেমালি কৰিছে। আৰু মানুহ হৈছে বহুত। এইফালে গীতুমণি বা, আৰু এইফালে আছে, এইফালে এইজনী পাপৰি। হাই ক, কেনেকুৱা লাগিছে অনুভৱ ক আজি শিৱৰাত্ৰি? অনুভৱ জুই এতিয়ালৈকে এইফালে আমি এতিয়া সকলো ইয়াতে বহিম, জানো নাম গাইনে নাজানো, কিন্তু প্ৰসাদ হেৰি কৰি থকা দেখিছোঁ। আৰু এইফালে চব পুৰা গান চান লাগি আছিলে, সেইটো কাৰণে মই কপিৰাইট লাগিব বুলি মিউজিকটো কাটি দিছোঁ। আৰু ইয়াত দেখিছেনে মিঠৈৰ কাৰণে পুৰা কাজিয়া লাগি আছে। এয়া মিঠৈ আমি ধুনীয়াকৈ এটা এটা পালোঁ চবেই, আৰু ভাঙৰ মিঠৈ কিন্তু দেই ৰাইজ। একেবাৰে ৰাতিপুৱা লগ পাইছোঁ আপোনালোকক, মানে কালি অহা অলপ দেৰি হ'ল, সেইটো কাৰণে আৰু ভিডিঅ' নকৰিলোঁ। আৰু ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই ঘৰত ধুনীয়াকৈ চাকি এগছ লগাই ল'ম বুলি ভাবিছোঁ। আৰু এয়া চাকিৰ কাৰণে সকলোবোৰ যা যোগাৰ কৰি লৈছোঁ। আৰু এয়া শলিতা বনাব নাজানো, তেওঁ অকণমানকৈ শলিতাডাল বনালোঁ, আৰু অকণমান চেষ্টা কৰিলোঁ। আৰু এয়া চাকি গছ ধুনীয়াকৈ ঘৰত দি লওঁ, ঘৰত দি লোৱাৰ পিছত মন্দিৰলৈ যাম। এই চাদৰ মেখেলা পিন্ধা নাই, এনেকৈ চুইজাৰ টপেই পিন্ধি লৈছোঁ। আৰু ঘৰত চাকি গছ দিলেহে ভাল, আৰু মন্দিৰতো দিম, ঘৰতো পূজা নকৰিলে মন্দিৰত দিলে জানো হ'ব ন। গতিকে ধুনীয়াকৈ ঘৰতো চাকি গছ জ্বলাই লৈছোঁ, আৰু ধুনীয়াকৈ মন্দিৰলৈও যাম। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ কণ্টিনিউ কৰি থাকিব। আৰু মানে আমাৰ বেলেগকৈ থাপনা নাই, মানে এটা ৰুমতে আমাৰ ধুনীয়াকৈ থাপনাভাগ ধুনীয়াকৈ থোৱা হৈছে ছাইডতে, আৰু আমাৰ সেইডোখৰতে পূজা কৰা হয়। আমাৰ মানে এক্সট্ৰাকৈ মানে এইটোৱে পূজা ঘৰ বুলি আমাৰ মানে তেনেকৈ ঘৰ নাই, এটাই ৰুম, আৰু মানে ৰুম এটা আছে, তাতে আমাৰ থাপনাভাগ ধুনীয়াকৈ থোৱা হৈছে। আৰু এয়া ধুনীয়াকৈ সেৱা কৰি লৈছোঁ, প্ৰাৰ্থনা গোৱা নাই, আৰু নিজে মনতে আৰু ভাবি ধুনীয়াকৈ সেৱা কৰিলে হয় ন, ভাবি ভক্তি বুলি যে কয়,
ইয়াত তেনেকৈ সেৱা কৰি হৈ গ'ল আৰু মন্দিৰ যাব। আজি হ'ল নেক্সট ডে। কালি দেখিলে মন্দিৰলৈ গৈছিলোঁ। ৰাতি আমি যোৱা অলপ দেৰি হ'ল। আমি যোৱালৈ মানে তাত নাম চাম গাই আজৰি হ'ল, প্ৰসাদ খাবলৈ হ'ল আৰু এতিয়া ৰাতিপুৱা গা পা ধুনীয়াকৈ ধুলোঁ। এয়া দেখিলে ঘৰত ধুনীয়াকৈ চাকি গছ দি দিলোঁ আৰু এতিয়া মন্দিৰলৈ আহিছোঁ। অকণমান গাখীৰ লৈ আহিছোঁ। এতিয়া মন্দিৰত গৈ ধুনীয়াকৈ চাকি গছ জ্বলাই লওঁগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আলহী আৰু মন্দিৰত তাই গাখীৰ ঢালিবৰ কাৰণে দিছোঁ। কৃষ্ণখন আঁতৰি দিয়া। কৃষ্ণ ভাগে হ'ল আমাৰ মন্দিৰ। কৃষ্ণ কৃষ্ণ আহা। মন্দিৰত গাখীৰ ঢালিলোঁ। এতিয়া ধুনীয়াকৈ চাকি গছ জ্বলাই লওঁ। ইয়াত ঠিক কৰি উঠিছোঁ, চাকি গছ জ্বলাই লওঁ। অথনি দেখিলে মই ধুনীয়াকৈ ঘৰতো চাকি তাকি দিলোঁ আৰু মন্দিৰতো চাকি দিলোঁ। আপোনালোকক ধুনীয়াকৈ দেখালোঁ। আৰু মন্দিৰৰ পৰা আহোঁতেনে মানে মই বস্তু এভাগ আনিছিলোঁ। এভাগ চক এভাগ গোটা অকণমান আনিছিলোঁ। এগিলাচ আনিছিলোঁ। পাপাহঁতেও অকণমান খালে আৰু ময়ো এনেকৈ খালোঁ, বাহঁতেও খালে আৰু একণ আছেগৈ খাম আৰু। একদম মোৰ চকু মেল খোৱা নাই। ৰাইচ খালোঁ হয়, কিন্তু মোৰ চকুটো মেল নোখোৱা নিচিনা লাগিছে। একেবাৰে জাপ খাই গৈছে নিচিনা লাগিছে। একদম পূৰা ইয়াতে ভাং দিয়া আছে, মানে বহুত বেছি ভাং দিয়া আছে। মোৰ চকু আপোনালোকে চাব পাৰে, মোৰ চকু মেল খোৱা নাই। মই একদম অথনিৰ পৰা টোপনিয়াই আছোঁ আৰু ভিডিঅ'টো সামৰোঁ বুলি আহিলোঁ। মোৰ কথা কিবা হৈ গৈছে। ভিডিঅ'টো সামৰোঁ বুলি আহিলোঁ। আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ এৰিছোঁ। বাই।